हाय फ्रेंड्स की खबर सकलोरे आज मैं भिडिओ आरम्भ करिसु पाकघৰৰ পৰা আৰু আজি আপোনালোকৰ মাজলৈ লৈ আহিছো মই এটা আদা নহৰু আৰু কেঁচা জলকীয়াৰ আচাৰ আৰু এই আচাৰটো হয়তো সকলোৱে বনাব জানে কিন্তু মই কিদৰে বনাইছো হেতুহে দেখুৱাবলৈ বিচাৰিছো গতিকে বলকচোন আৰম্ভ কৰো ভিডিওটো আৰু এয়া মই নহৰুখিনি অকন গুছাই লৈছিলো বাকলিটো বহুত বেছি গুছাই দিয়া নাই অলপমান গুছাই লৈছিলো আৰু নহৰুখিনি এতিয়া মই শুকান কেৰাহী এখনত ভাজি আছো ইয়াত তেল দিব নালাগে এনে শুকানকে ভাজি আছো আৰু নহৰুখিনি অকনমান কলা পৰালৈকে ভাজিম আৰু এইখিনি মই আদা লৈছো আদা বহুত বেছি লোৱা নাই যেহেতু মই নহৰু আৰু জলকীয়াৰ আচাৰটো বনাম বুলি ভাবিছো অকনমান ফ্লেভাৰৰ কাৰণে মই আদাখিনি দিছো আৰু মই এই আচাৰটো বনাবলৈ জলকীয়া আদা নহৰু এয়াই ব্যৱহাৰ কৰিছো আৰু এইখিনি জলকীয়া ইয়াতে কেইটামান পকা জলকীয়াও আছে আৰু এইখিনিও এতিয়া মই ভাজি লম নহৰুখিনি নিচিনাকৈ একেদৰে আৰু ইয়াত কি মছলা দি যাম আপোনালোকক দেখুৱাই যাম চাই থাকিব ভিডিওটো শেষলৈকে আৰু এইফালে এইখিনি মই বগা বেহাৰ এইখিনি গুৰি কৰি ললো এতিয়া আচাৰ বুলিলে বেহাৰ নিদিলে আধৰুৱা হয় সেইকাৰণে মই আচাৰ বনালে বেহাৰ দিওৱে আৰু এতিয়া জলকীয়াখিনিও আধা ভজা হৈ গ'ল এইখিনি এতিয়া মই এখন বাচনত উলিয়াই লৈছো আৰু আদাখিনি মই অকনমান সৰুকৈ কাটি লৈছো এতিয়া আৰু কাটি লৈ পেলাই এইখিনিও অকনমান ভাজি লম আৰু মই বেহাৰ বুলি কৈছো বহুতে সৰিয়হ বুলিও কয় কিন্তু আমাৰ নলবাৰী পিনে বেহাৰ বুলি কয় সেইকাৰণে মই বেহাৰ বুলি কৈছো আৰু এইখিনি এতিয়া মই ভাজি লোৱা হৈ গ'ল আৰু আদাখিনিও মই এটা বাচনত কাঢ়ি লৈছো ইয়াৰ পিছৰখিনি দেখুৱাই যাম এতিয়া মোৰ গোটেইখিনি এয়া আধা ভজা হৈ গ'ল আৰু এয়া সৰিয়হখিনিও মই গুৰি কৰি লৈছো এবাৰ বাৰু সৰিয়হ বুলি কৈ দিছো আৰু এয়া এইখিনি ধোৱা ওলাই আছে অকনমান ঠাণ্ডা হোৱালৈ মই ৰখিম তাৰ পিছত এতিয়া অকনমান ঠাণ্ডা হৈ গ'ল আৰু এতিয়া মই নহৰুখিনি মিক্সাৰ জাৰত দি দিছো অলপমান ভাঙি লম যেহেতু গটা হৈ থাকিলে হিমান এটা ভাল নালাগে সেইকাৰণে মই অলপ ভাঙি লম এয়া মই এনেদৰে ভাঙি লৈছো বহুত বেছি ভাঙিব নালাগে অলপ দিছো আৰু এতিয়া মই নহৰুখিনি এনেকৈ গোটেইখিনি মিক্সাৰ জাৰত দি লম এয়া নহৰুখিনি হৈ গ'ল এইবাৰ মই আদা আৰু জলকীয়াখিনিও একেদৰে কৰি লম এইবাৰ এয়া মই আদাখিনিও মিক্সিত দি লৈছো নহৰুখিনি যেনেকৈ ভাঙি লৈছিলো সেইখিনিও অলপমানহে ভাঙি লৈছো আৰু এয়া জলকীয়া কেইটাও মই গুড়া কৰি ললো আৰু এতিয়া আনফালে মই এখন কেৰাহী গৰম কৰি লৈছো আৰু কেৰাহীখন গৰম হোৱাৰ পিছত এয়া মিঠাতেল ঢালি দিছো প্ৰয়োজন অনুসৰি আৰু মিঠাতেলখিনি যেতিয়া গৰম হৈছে তাৰ পিছতে মই গেছটো অফ কৰি দিছো আৰু একেলগে নিমখ আৰু হালধি প্ৰয়োজন অনুসৰি দি দিছো আৰু এতিয়া গেছটো অফ কৰাৰ পিছত মই এবিধকৈ ইয়াত দি গৈছো তেলখিনিত প্ৰথমতে এয়া আদা আৰু নহৰুখিনি দি লৈছো আৰু তাৰ পিছত মই জলকীয়াখিনি দি দিম আৰু মই এইখিনি আগতীয়াকৈ অকনমান আধা ভজাকৈ এইকাৰণে ভাজি লৈছো কাৰণ তেনেকৈ ভাজি ললে অকনমান সেন্টটো আহে বেছি সেইকাৰণে ভাল লাগে এটা সেইকাৰণে মই দি দিছো এতিয়া গোটেইখিনি মই একেলগে মিক্স কৰি আছো আৰু এতিয়া ইয়াত বেলেগ মছলা ইউজ নকৰো এয়া বেহাৰৰ গুৰিখিনি দি দিছো আৰু ধনিয়া গুড়া দিছো আৰু এপিস নেমু চেপি দিছো আৰু যেহেতু আদা নহৰু নিজে মছলা আৰু তাত কি মছলা দিম এয়া মোৰ আচাৰ ৰেডি হৈ গ'ল এবাৰ বনাই চাবচোন আপোনালোকে এতিয়া বাজিছে 8টা মই এতিয়া গা পা ধুই আজৰি হৈ আহিছো কিছুমান কাম কৰিছো কিছুমান কৰা নাই ইফালে এইবিলাক বিছনা পাতি কৰাই নাই এতিয়া চাহ খাম তাৰ পিছতে এইবিলাক কৰিম অকনমান আগে এনাৰ্জি আনি ল'ব লাগিব তাৰ পিছতে কৰিব পাৰিম আৰু ৰাতি ভাত পানী খাই হৈয়ে থাকিলো আকৌ আৰু দেখুৱাব নোৱাৰিলো সেইকাৰণে মই ভাবিছো এতিয়া আৰু ভিডিওটো কন্টিনিউ কৰো গতিকে আৰু কি দেখুৱাব পাৰো চাই থাকিবচোন দেখুৱাম মই গতিকে এতিয়া চাহ বনাও হলো এতিয়া মোৰ বিছনা পাৰা ৰেডি হৈ গ'ল এয়া তাৰ পিছত এতিয়া ঘৰো মুচিম অলপমান দেৰিকে এনে সদায় নুমুচো একদিন মুচো কিন্তু একেদিন ইমান ধূলি বাপৰে বতাহত ধূলি সেইকাৰণে আজি আৰু মুচি দিম কালি মুচিছিলো আজি আৰু মুচিম এতিয়া মেগীৰে কিবা এটা বনাম পুৱা চাহ দিলো মৌ খালো তাৰ পিছত একো খোৱা নাই সেইকাৰণে এতিয়া মেগী আৰু ভাত অকনমান আছে সেয়াই কিবা এটা বনাম আপোনালোকক দেখুৱাম বলক কি বনাম আহিছো এতিয়া মই পাকঘৰলৈ মেগী বনাবলৈ আৰু মইনো মেগী কেনেকৈ বনাই চাই থাকক এয়া মই মেগী বনাবৰ কাৰণে 4 পেকেট মেগী লৈছো আৰু এতিয়া মেগীখিনি মই অকনমান বইল কৰি লম এতিয়া ইয়াত মেগীখিনি অকনমান ডুব যোৱাকৈ অলপ পানী দি লৈছো মই
আৰু এইখিনি অলপমান বইল হ'বলৈ দি দিম। আৰু মেগীৰ লগত মই কেনেকৈ বনাম দেখুৱাম বুলি কৈছোঁ, যিহেতু এতিয়া এয়া মাংস আছিলে, ইয়াৰে মই হাড্ডি নোহোৱা মাংস অলপমান ল'ম। আৰু এয়া হাড্ডি নোহোৱা মাংসখিনি মই বাছি লৈ ল'লোঁ। আৰু এতিয়া মেগীখিনি হৈ গ'ল, এয়া অলপ পানী আছে আৰু সেইখিনি থাকক বাৰু। এতিয়া মেগীখিনি মই উঠাই ল'ম ইয়াৰ পৰা। এয়া মেগীখিনি উঠাই লোৱা হৈ গ'ল। আৰু সেই কেৰাহীখনতে মই ৰিফাইন তেল দি দিছোঁ। আৰু এতিয়া মাংসখিনি ইয়াতে মই অলপমান ভাজি ল'ম। বহুত বেছিও ভাজিব নালাগে, অলপমান সিজি যোৱাকৈ ভাজি দিলেই হ'ল। অলপমান সিজিবলৈ এতিয়া মই ঢাকনি পাত লগাই দিছিলোঁ। আৰু এয়া মই যোৱাকালি ৰাতি যে আদা নহৰুৰ মছলাত মানে আচাৰটো বনাইছিলোঁ, সেইটো অলপমান ইয়াতে দি দিছোঁ। আৰু ইয়াত অলপমান ঠাণ্ডা ভাত আছিলে, এই ঠাণ্ডা ভাতখিনিও দি দিছোঁ মই। আৰু এয়া ভাজি আছোঁ একেলগে। আৰু এয়া মাংসখিনি ভাজি উঠাই থৈ দিছিলোঁ, আৰু এই মাংসখিনিও মই এতিয়া ইয়াতে দিম। এয়া মেগীখিনি আগতীয়াকৈ উঠাই থৈ দিছিলোঁ বইল কৰি, এইখিনি এতিয়া মই ইয়াতে দি লৈছোঁ। আৰু এইখিনি এতিয়া মই ভালকৈ অলপমান ভাজি ল'ম। আৰু গেছটো মই অলপমান কমকৈ দি থৈ দিছোঁ, কাৰণ তলত লাগি যাব পাৰেতো। আৰু এতিয়া ইয়াত মই দি দিছোঁ মেগী মছলা পেকেট। এইবাৰ দি লৈছোঁ মই ইয়াত মাংসখিনি। এতিয়া গোটেইখিনি মই মিক্স কৰি আছোঁ। মোৰ মেগীটো অলপ বেছিয়ে বইল হৈ গ'ল, আৰু অলপমান যদি আগতে উঠাই দিলোঁ হয় আৰু বেছি ভাল হ'ল হয়। এইখিনি এতিয়া প্ৰায় ৰেডি হৈয়ে গৈছে, আৰু গেছটো অফ কৰি দিব পৰা হৈ গৈছে। এয়া মই প্লেটত উলিয়াই ল'লোঁ এতিয়া। আৰু এইটো চিকেন মেগী ফ্ৰাইড ৰাইচ কয়, যি কয় ক'ব পাৰে। আৰু এতিয়া খাই লওঁ, আৰু লগ পাম পিছত। সকলো খোৱা লোৱাখিনি হৈ গ'ল, আৰু বাকী কামখিনিও কৰি ল'লোঁ মই। তাৰপিছত এতিয়া যাম টাউনলৈ, মোৰ কিছুমান বস্তু আনিবলগীয়া আছে। আৰু 2টাৰ পিছত এনেও বন্ধয়ে, সেইকাৰণে সোনকালে যাম। আকৌ আহি আপোনালোকক লগ পাম, গতিকে যাই লওঁ, আগতে যাই আহোঁ। আহি পালোঁহি আমি। আৰু এতিয়া আহি প্ৰথমতে আহিছোঁ আমি বিশাললৈ। ইয়াতে মই এটা চচ ল'ম বুলি ভাবিছোঁ, চাহ কৰা। সেইকাৰণে বাচনৰ মাজলৈ আহি গৈছোঁ আগতে। বস্তুবোৰ কি ধুনীয়াকৈ সজাই পৰাই থোৱা আছে। মই যেন গোটেইখিনিয়ে লৈ যাম, আৰু মোৰ এনেকুৱাই লাগে। অলপমান দেখুৱাই দিছোঁ আপোনালোকক, চাই লওক। আৰু বেছি দেখুৱাই থাকিব নোৱাৰোঁ, ঘৰত গৈ লগ পাম। পালোহি, এও আৰু মই দুয়ো গৈছিলোঁ। আৰু কি বস্তু আনিছোঁ আপোনালোকক দেখুৱাম। আৰু যিখিনি বস্তু আনিছোঁ আমি, এনেতো যোৱাতে চেনিটাইজাৰ লৈয়ে গৈছোঁ, মাস্ক লৈয়ে গৈছোঁ, চেনিটাইজাৰ কৰি আহিছোঁ। আৰু যি লাৰিছোঁ চেনিটাইজাৰ কৰিহে লাৰিছোঁ। তাৰপিছত আকৌ যিখিনি বস্তু আনিলোঁ, আনি পেলাই বাহিৰত থৈছোঁ। থৈ আমি বাহিৰে হাত ভৰি মুখ ধুই আহিছোঁ। তাৰপিছত এতিয়াহে অকণমান দেৰি হ'ল বাহিৰত থোৱা। তাৰপিছত এতিয়া আকৌ চেনিটাইজাৰ কৰি ভিতৰত আনিছোঁ, কাৰণ ভিতৰত ঘৰত যিহেতু বেলেগ মানুহো আছে, আৰু সেইকাৰণে নিজৰ চেফটো নিজৰ ৰাখিছোঁ। আৰু এতিয়া কি আনিছোঁ দেখুৱাওঁ ৰ'ব আপোনালোকক। এতিয়া আহিছোঁ মই বজাৰখিনি দেখুৱাবলৈ। আৰু এইটো আনিছোঁ মোৰ ফেচ ক্ৰীম, আৰু এইটো এটা পাৰফিউম মনেটৰ। আৰু ফেচ ক্ৰীমটো এভনৰ, আগতে মই দেখুৱাইছিলোঁ মই মুখত কি ইউজ কৰোঁ। আৰু ইয়াত এটা কিবা আছে আৰু মানে কাগজৰ পেকেটটোত। আৰু এওঁৰ এটা হাফ পেণ্ট। আৰু এইটো মোৰ মৰমৰ চচটো আনিম বুলি কৈছিলোঁ যে, এইটো আনিলোঁ। এয়া 2টা ভুজিয়া পেকেট আনিছোঁ। আৰু এয়া চেম্পু,
আৰু কিবা কিবা আনিছিলোঁ ইমান মানে খাই লৈ আহিলোঁ এতিয়া অকণমান শুম কাৰণ বাহিৰত গ'লে আহি পেলাই মাথা চাথা অকণমান বেয়া লাগে বিহু উঠা যেন লাগে সেইকাৰণে এতিয়া অলপমান শুম আকৌ কেতিয়া লগ পাম নাজানো হয়তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিবও পাৰোঁ আৰু যদি সমাপ্ত নকৰোঁ তেতিয়াহ'লে আৰু ৰাতিলৈ কি কি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক চাই থাকিব গতিকে এতিয়া মোৰ অলপমান শুৰ হ'ব এতিয়া বহুত দেৰি পিছত আপোনালোকক লগ পাইছোঁ তেতিয়া মই কৈছিলোঁ যে মই বাহিৰত গ'লে অকণমান মূৰ চুৰ বিষায় আৰু সেইকাৰণে অলপমান শুলোঁ শুই পেলাই এতিয়া উঠি ঘৰৰ বাকীকেইটাকো চাহ দিলোঁ ময়ো চাহ খালোঁ আৰু এতিয়া ভিডিঅ'টো শেষ কৰি দিম বুলি ভাবিছোঁ আৰু বেছি দীঘলীয়া নকৰোঁ যিখিনি পাৰোঁ আপোনালোকক দেখুৱাইছোঁ আৰু ইয়াৰ মাজতে মই এটা কথা কওঁ আপোনালোকে যদি নলবেইৰা ভাষাত ভিডিঅ' চাব বিচাৰে মোক তলত কমেণ্ট কৰি জনাব মই এটা নলবেইৰা ভাষাত ভিডিঅ' বনাম বুলি ভাবিছোঁ ইয়াৰ নেক্সট ব্লগটো মই নলবেইৰা ভাষাত বনাম আৰু যেহেতু মই নলবাৰীৰ হয় নলবেইৰা ভাষা ক'বলৈ মন যায় কিন্তু এনেতো আমি ঘৰত নলবেইৰা ভাষা কৈয়ে থাকোঁ কিন্তু যেতিয়া আৰু ভিডিঅ'ৰ সন্মুখত ক'ব খোজোঁ তেতিয়া কিন্তু অকণমান খকজা লাগে আমি যেতিয়া হাইস্কুলত আছিলোঁ তেতিয়া আমি নাটক কৰিছিলোঁ স্কুল উইকত তেতিয়া আমি ক্লাছ 8ত আছিলোঁ চাগে তেতিয়া আমি এখন নাটক কৰিছিলোঁ হাঁহৰ বিচাৰ বুলি সেই নাটকখন সম্পূৰ্ণ গাঁৱলীয়া আছিলে তেতিয়া যেতিয়া স্ক্ৰিপ্টটো আমি চাই পেলাই ক'ব খোজোঁ তেতিয়া মানে ক'ব নোৱাৰোঁ সেনেকুৱা হয় তাৰপিছত সেনেকৈ নাটকখন কৰিছিলোঁ আমি আৰু আমি পুৰস্কাৰো পাইছিলোঁ সেইকাৰণে নলবেইৰা ভাষাটো ইমানো এটা সহজ নহয় মানে যদি আপোনালোকে চাব বিচাৰে তেতিয়া ক'ব মই নলবেইৰা ভাষাত ভিডিঅ'টো বনাম আৰু আজিলৈ আহিছোঁ বাৰু ইয়াতকৈতো বেছি দীঘলীয়া নকৰোঁ বুলি ক'লোৱে ভিডিঅ'টো তেতিয়াহ'লে যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিং টিংকৈ বজাই দিব আৰু এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম আপোনালোকক আৰু যদি মোৰ চেনেলত কোনোবা নতুন হয় তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে শেষত এটা নলবেইৰা ভাষা কৈ কিনে মই আজি ভিডিঅ'টো সমাপ্ত কৰোঁ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে কমেণ্ট কৰি জনাব